ছাত্ৰসকল আজি অনুশীলনী 4.1 কৰিবলৈ লৈছোঁ। ইয়াত প্ৰশ্নটো দিয়া আছিলে 1 নম্বৰ প্ৰশ্নটো এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। ইয়াত এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি ধৰিবা। তো আমাক প্ৰশ্নটো দিয়ে দিছে যে এখন টোকা বহীৰ দাম x টকা বুলি ধৰিবা আৰু কলমৰ দাম y টকা বুলি ধৰিবা। সেইকাৰণে আমি লিখি ললো যে ধৰা হ'ল এখন টোকা বহীৰ দাম x টকা এটা কলমৰ দাম y টকা। এতিয়া আমাক কৈছে যে প্ৰশ্নত কৈছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ, অৰ্থাৎ এই টোকা বহীৰ দামটো যদি আমি x বুলি লিখো কলমৰ দামটো y বুলি লিখো তেতিয়া টোকা বহীৰ দাম কলমৰ দামৰ দুগুণ হয়। গতিকে আমি লিখিলো প্ৰশ্নমতে x সমান 2y। এতিয়া যেহেতু আমাক এইটো এটা সমীকৰণ ৰৈখিক সমীকৰণ গঠন কৰিবলৈ কৈছে, সদায় আমি জানো যে এটা ৰৈখিক সমীকৰণৰ আৰ্হিটো কেনেকুৱা হয় ax + by + c সমান 0। গতিকে সেইকাৰণে আমি যিটো 2y টো আমি x ৰ ফালে লৈ আহিলোঁ, অৰ্থাৎ সমান চিহ্নটোৰ বাওঁফালে লৈ আহিলে ইয়াৰ চিহ্নটো সলনি হ'ব। গতিকে প্লাছ আছিলে সমান চিহ্নৰ বিপৰীত ফালে অহাৰ লগে লগে হৈ গ'ল মাইনাছ। গতিকে আমি লিখিলোঁ x - 2y সমান 0। এইটো হ'ব এনচাৰ। 2 নম্বৰ প্ৰশ্নটো দিছে আমাক তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c সমান 0 আৰ্হিত প্ৰকাশ কৰা। এই আৰ্হিটোত প্ৰকাশ কৰিবলৈ কৈছে আৰু প্ৰতি ক্ষেত্ৰতে a b c ৰ মান নিৰ্ণয় কৰা। এতিয়া আমাক 1 নম্বৰ প্ৰশ্নটোত দিছে 2x + 3y সমান 9.35 বাৰ। 5ৰ ওপৰত বাৰ চিহ্নটো আছে, তাৰ মানে এই 5টো ৰিপিট হৈ থাকে। সেইটো তোমালোকক আগতে ক্লাছত বুজাইছোঁ। এতিয়া তোমালোকে চাবা এই সমীকৰণটোক আমাক কি কৈছে ax + by + c এই আৰ্হিত প্ৰকাশ কৰিবলৈ কৈছে। গতিকে আমাৰ যিটো c ৰ মানটো আমি সমান চিহ্নৰ বাওঁফালে লৈ গুচি আহিলোঁ। গতিকে আমি লিখিলোঁ 2x + 3y - 9.35 বাৰ সমান 0। এতিয়া আমি লিখিলোঁ 2x + 3y - 9.35 বাৰক ax + by + c সমান 0 লগত তুলনা কৰি পাওঁ। যদি এই সমীকৰণটোক এই ৰৈখিক সমীকৰণটোৰ সৈতে তুলনা কৰোঁ, ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ সৈতে তুলনা কৰোঁ, তেতিয়া পাম a ৰ মান পাম 2, b ৰ মান পাম 3 আৰু c ৰ মান পাম -9.35 বাৰ। এইটোৱে হ'ব এনচাৰ।